নিখাৰ ভেকুলী বিয়াই নমালে বৰষুণৰ টোপোলা বহাগ গ'ল জেঠ সোমাল জেঠ মাহতেই খৰাং বৰষুণৰ চোন এইবাৰ ঘামেই নাই বৰষুণ বিচাৰি নিৰুপায় চহাগঞাই পৰম্পৰা ৰক্ষা কৰি নিখাই পাতিলে ভেকুলীৰ বিয়া লোকবিশ্বাস অনুসৰি গ্ৰাম্য চহা জীৱনৰ এক পৰম্পৰা হৈছে ভেকুলী বিয়া বাৰিষাত খৰাং হলে বতৰৰ ওপৰত ভৰসা কৰা চহাগঞাই পাতিলে ভেকুলী বিয়া কাহানিৰ আজু ককাহঁতৰ দিনৰ পৰাই গ্ৰাম্য সমাজত চলি অহা এক লোকবিশ্বাস হৈছে ভেকুলী বিয়া পাতিলে বৰষুণ আহিবই এয়া খাটাং ধাৰণাই নহয় এক গভীৰ বিশ্বাস পিছে ক'তনো ভেকুলী বিয়া পাতিছে আহকচোন চাওঁ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ সন্তপুৰ বালিগাঁৱত ভেকুলীৰ বিয়াক লৈ উখল মাখল পৰিৱেশ সন্তপুৰৰ লালিৰামৰ ঘৰৰ দৰা আৰু কণ্ডলীৰ ভবৰ ঘৰত কইনা সন্ধিয়া হোৱাৰ লগে লগে জাত জাত বিয়া নামেৰে মুখৰিত হ'ল লালিৰাম আৰু ভবৰ চোতাল ঢোলে ডগৰে তুলিছে পানী বেইতলত দৰা কইনাক নোৱাইছে ধুৱাইছে পিন্ধাইছে নহাজ ইয়াৰ পিছতে হদল বলে ঢোলে ডগৰে 3খন ট্ৰেক্টৰ 2খন ই-ৰিক্সাত বৰযাত্ৰী হৈ আগবাঢ়িছে দৰা কইনা ঘৰলৈ ইয়াৰ মাজতে আকৌ বাটত দৰা আগচি ৰত্নহতে সুধিছে কিডাল পাৰ হৈ আহিলি দৰা কইনাৰ ঘৰত লক্ষীমাইহঁতৰ গাত ততেই নাই পদুলি মুখৰ পৰা দৰা ঘৰীয়াক আদৰি সাদৰি নি বহুৱাইছে আনহাতে দুৰ্গেশ্বৰ গগৈয়েও উৎকট গৰমক নেওচি কুকুৰাৰ মঙহ আৰু মাছেৰে ৰান্ধিছে ভোজ মহা ধুমধামেৰে নিখাই পাৰ হৈ গ'ল এই ভেকুলীৰ বিয়াখন এই যে পৰম্পৰা চহাগঞাৰ গভীৰ বিশ্বাস নিখাৰ ভেকুলী বিয়া পাৰ হৈছিলহে নিখাই আহিল এজাক হেঁপাহৰ আৰু আশাৰ বৰষুণ আজি এই ৰাইজখিনি সুখী ভেকুলীৰ বিয়া কইনাৰ মাক বুলি কোৱা শুনিছো কেনেকুৱা আয়োজন ঘৰত ভাল লাগিছে এনে কইনা মাকে কান্দে নহয় কইনাজনী উলিয়াই দিওঁতে হয় নাই দুখ লাগিছে বেয়া লাগিছে পিছে বৰষুণ হ'ব নে নহয় সেইটো লাগে অতীজৰ পুৰণি পৰম্পৰা মতে মানে চলিব বৰষুণ দিব লাগে সেই হওক বুলি আমি আয়োজনটো চলাইছো বৰষুণ নাই অহা নাই এইবাৰ হয় বৰষুণটো এইবাৰ বহুত কম এইবাৰ হ'ব চাগে আৰু বাকী বিয়াৰ পিছতে হ'ব বুলি ভাবিছো এই তাৰে কামনা কৰি তেওঁৰ ওচৰত প্ৰাৰ্থনাও কৰিছো হ'ব লাগে ধুমধাম ভেকুলী বিয়াৰ আয়োজন কি আয়োজন কৰা হৈছে ইয়াত এয়া চাওক এতিয়া মই মোৰ ঘৰত বিশাল আয়োজন কৰিছোঁ মাংস মাছ দালি চব বিধৰে মানে ইয়াত আয়োজন কৰা আছে এতিয়া কইনা আনিবলৈ গৈছে কইনা আনি পোৱাৰ লগে মানে সমূহ ৰাইজে মানে আমাৰ গঞা ৰাইজে ইয়াত এইটো কয় তৃপ্তিৰে এসাঁজ খাব প্ৰত্যেক বছৰে পাতেনে এইটো পৰম্পৰা আপোনালোকে কিমান দিনৰ মূৰে কৰে মানে এতিয়া আমাৰ ইয়াত বহুত বছৰ হোৱা নাছিলে এতিয়া প্ৰায় 15 বছৰমানৰ পিছত এইটো কয় ফাৰ্ষ্ট মোৰ ঘৰতে ইয়াত আয়োজন কৰিছোঁ গতিকে লৈ সমূহ ৰাইজ আহিছে বৰষুণ নিদিলে ভেকুলী বিয়া পাতে এইবাৰ কি বৰষুণ দিয়া নাই নেকি সেইকাৰণেই মানে ভেকুলী বিয়াখন পতা হৈছে যে এইটো কয় এতিয়া চহা খেতিয়কৰ ধৰক বৰষুণৰ কাৰণে কঠীয়া পেলাব লাগে মাটি ৰুব লাগে ধৰক এতিয়া পানী দুনি নাই খৰাং হৈ আছে বতৰ গতিকে লৈ এইকাৰণে এই ভেকুলী বিয়া আয়োজন কৰা হৈছে লখিমপুৰৰ পৰা পূৰ্ণকান্ত গগৈ ৰিপৰ্ট গণ অধিকাৰ লাইভ